Assalamu alaikum. Welcome to my YouTube channel. আজি মই ক্লাছ 10ৰ এৰাবিকৰ লেসন 1-2 ভালদৰে এক্সপ্লেইন কৰিম আৰু অনুবাদ লিখি দিম যে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। চোৱা, দৰ্সুল আউৱাল, দৰ্সুন মানে লেসন, পাঠ, আউৱাল প্ৰথম, ফাৰ্ষ্ট লেসন প্ৰথম পাঠ, মিনাল কুৰআনিল কাৰীম, মিন মানে পঢ়া, কুরআনুল করিম কুরআনৰ পৰা, সূরাতুল ফাতিহা সূরা ফাতিহা, বিসমিল্লাহির রহমানির রহিম, বি মানে হইতে, ইসমুন নাম, বিসমিল আল্লাহ আল্লাহ, বিসমিল্লাহ আল্লাহৰ নামৰ হইতে, ৰহমানুৰ ৰহিম, ৰহমান হৈছে দয়ালু, ৰহিম কৰুণাময়। তো পৰম কৰুণাময় দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিলোঁ। আলহামদুলিল্লাহি ৰাব্বিল আলামিন, আলহামদু সকলো প্ৰশংসা, হামিদাৰ পৰা আহিছে, আলহামদু হামিদা প্ৰশংসা, আলহামদু সকলো প্ৰশংসা, লিল্লাহি আল্লাহৰ বাবে, লি মানে বাবে, আল্লাহ আল্লাহৰ বাবে, ৰাব্বিল আলামিন ৰব মানে মালিক গৰাকী প্ৰতিপালক, আলামিন গোটেই জগতৰ, যিজন গোটেই জগতৰ প্ৰতিপালক। তো সকলো প্ৰশংসা আল্লাহৰ বাবে যিজন গোটেই জগতৰ প্ৰতিপালক। আৰু ৰহমানুৰ ৰহিম, আৰু ৰহমান দয়ালু, ৰহিম কৰুণাময়, তেওঁ পৰম কৰুণাময় আৰু দয়ালু। ইয়াতো পাইছিলে এইটো। মালিক ইয়াউমিদ্দিন, মালিকুন ৰজা, ইয়াউমুদ্দিন, ইয়াউমুন মানে দিন, ইয়াউমুদ্দিন বিচাৰৰ দিনৰ, মানে তেওঁ শেষ বিচাৰৰ দিনৰ মালিক বা ৰজা। ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন, ইয়্যাকা অকল তোমাক, না'বুদু আমি উপাসনা কৰোঁ, ওয়া আৰু ইয়্যাকা অকল তোমাৰ, নাস্তাঈন সহায় বিচাৰোঁ, আৰু আমি কেৱল তোমাৰেই উপাসনা কৰোঁ আৰু তোমাৰ পৰাই সহায় বিচাৰোঁ। ইহদিনা সিৰাতাল মুস্তাকিম, ইহদিনা আমাক পৰিচালিত কৰা, না মানে আমাক, অৰ্থখিনি মই লিখুৱাই দিছোঁ। এইটো জমিৰ হয়, হু মানে তেওঁৰ, হা তাইৰ, কা তোমাৰ, কে তোমাৰ, এইটো ফিমেল এইটো মেল, ইয়া বা নি মানে মোৰ, না মানে আমাৰ। চোৱা, ইহদিনা আমাক পৰিচালিত কৰা, সিৰাতাল মুস্তাকিম, সিৰাত মানে ৰাস্তা, মুস্তাকিম মুস্তাকিমৰ মানে সহজ সৰল পোন বাটত আমাক পৰিচালিত কৰা। সিৰাতাল্লাযিনা, সিৰাতুন আৰু ৰাস্তা, আল্লাযী যিটো, আনআমতা আলাইহিম য'ত তুমি অনুগ্ৰহ কৰিছা, য'ত তুমি অনুগ্ৰহ কৰিছা। গাইৰিল মাগজুবি আলাইহিম ওয়ালাদ্দাল্লিন, গাইৰুন বাহিৰে, মাগজুবিন অভিশপ্ত বা ক্ৰোধান্বিত হৈছা, আলাইহিম যিসকলৰ ওপৰত তুমি ক্ৰোধান্বিত হৈছা সেইসকলৰ বাহিৰে, ওয়ালাদ্দাল্লিন আৰু যিসকল পথভ্ৰষ্ট হৈছে। আমিন কবুল কৰক। অৰ্থ চোৱা, এইটো 2017ত আহিছিলে প্ৰথম 5টা আয়াত। তো বিসমিল্লাৰ অৰ্থ, পৰম কৰুণাময় দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিলোঁ। অনুবাদ এনেকৈ লিখি ল'বা। সকলো প্ৰশংসা আল্লাহৰ বাবে যিজন গোটেই জগতৰ প্ৰতিপালক, তেওঁ পৰম কৰুণাময় আৰু দয়ালু, তেওঁ শেষ বিচাৰৰ দিনৰ মালিক। আমি তোমাৰেই উপাসনা কৰোঁ আৰু তোমাৰ ওচৰতেই সহায় বিচাৰোঁ। আমাক সহজ সৰল পথত পৰিচালিত কৰা, ইয়ালৈকে আহিছিল। সেইসকলৰ পথ যিসকলক তুমি অনুগ্ৰহ কৰিছা, সেইসকলৰ পথ নহয় যিসকলৰ ওপৰত তোমাৰ অভিশাপ বৰ্ষিত হৈছে আৰু যিসকল পথভ্ৰষ্ট। কবুল কৰক। এইখিনি আছিলে সূৰা ফাতিহাৰ অৰ্থ। তাৰপিছত চোৱা, আউৱালুল ৱাহি, আউৱালুন মানে প্ৰথম, ৱাহি মানে দৈৱবাণী। চোৱা, কানা আছিলে, মুহাম্মাদুন
সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আছিলে কবলা আগত বিয়াছাতি নবুৱত পোৱাৰ ইয়াতাআব্বাদু ইবাদত কৰিছিল ফি গাৰে হীৰা পৰ্বতৰ গুহাত। গাৰে মানে গুহা। তো মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নবুৱত পোৱাৰ আগত হীৰা পৰ্বতৰ গুহাত উপাসনা কৰিছিল। বয়াউমা ৱা আৰু য়াউমান এদিনাখন হুৱা তেওঁ ব্যস্ত আছিল ফি ইবাদতত উপাসনাত ৱাতাআম্মুলি আৰু ধ্যানত। ফানাজালা তেতিয়া নাজিল হৈছিল আলাইহি তেওঁৰ ওপৰত মালিকুল ৱাহী জিব্ৰাইল ৱাহীৰ ফিৰিষ্টা জিব্ৰাইল আলাইহিছাল্লাম। ফকালা তেওঁ কৈছিল ইয়া মুহাম্মদ হে মুহাম্মদ ইকৰা পঢ়া। কালা তেওঁ কৈছিল মা আনা বিকাৰী মই পঢ়ুৱৈ নহওঁ। ব্ৰেকেটত দিছে চোৱা আইয়ু লা আৰিফুল কিৰাআতা অৰ্থাৎ মই পঢ়িব নাজানো। ফাআখাযাহু তেতিয়া তেওঁক ধৰিছিল ফাজাম্মাহু জাম্মাতান সাৱটি ধৰিছিল শাদীদাতান বৰ টানকে জোৰেৰে। সুম্মা তাৰাকাহু তাৰপিছত তেওঁক এৰি দিছিল ৱকালা আৰু তেওঁ কৈছিল ইকৰা পঢ়া। কালা তেওঁ কৈছিল মানে নবীজীয়ে কৈছিল মা আনা বিকাৰী মই পঢ়ুৱৈ নহওঁ। ফাজাম্মাহু সানিয়াতা আৰু তেওঁক সাৱটি ধৰিছিল সানিয়াতা দ্বিতীয়বাৰৰ বাবে। সুম্মা সালিসাতা আৰু তৃতীয়বাৰ। ৱাবা'দাহা আৰু তাৰপিছত কালা তেওঁ কৈছিল। এইখিনিৰ অৰ্থ চোৱা আউৱালাল ৱাহী প্ৰথম প্ৰত্যাদেশ কানা মুহাম্মদ কাবলাৰ পৰা আউৱালাল ৱাহী প্ৰথম প্ৰত্যাদেশ কানা মুহাম্মদৰ পৰা বিকাৰী। এয়া চোৱা কিতাপত ইয়াৰ পৰা আৰম্ভ কৰি সেইটো পৃষ্ঠাৰ ইয়ালৈকে। ঠিক আছে, এই ব্ৰেকেটৰখিনি নহয়। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নবুৱত পোৱাৰ আগত হীৰা পৰ্বতৰ গুহাত উপাসনা কৰিছিল। এদিনাখন তেওঁ উপাসনা আৰু ধ্যানত মগ্ন আছিল। তেতিয়া ৱাহীৰ ফিৰিষ্টা জিব্ৰাইল আলাইহিছাল্লাম তেখেতৰ ওচৰত অৱতৰণ কৰিছিল আৰু তেখেতক কৈছিল হে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পঢ়ক। তেখেতে কৈছিল মই পঢ়ুৱৈ নহওঁ অৰ্থাৎ মই পঢ়িব নাজানো। তাৰ পিছৰখিনি ফাআখাযাহু জাম্মাতান ইয়াত চোৱা কিতাপত ইয়াৰ পৰা ইয়ালৈকে এইখিনিৰ অৰ্থ চাই লোৱা। তেতিয়া তেওঁ তেখেতক বৰ জোৰকৈ সাৱটি ধৰিছিল। তেওঁ মানে জিব্ৰাইল আলাইহিছাল্লাম। তাৰপিছত তেখেতক এৰি দিছিল আৰু কৈছিল পঢ়ক। তেখেতে কৈছিল মই পঢ়ুৱৈ নহওঁ। তেতিয়া তেওঁ তেখেতক দ্বিতীয়বাৰ আকৌ তৃতীয়বাৰ সাৱটি ধৰিছিল আৰু তাৰপিছত কৈছিল। এতিয়া কি কৈছিল সেইখিনি চোৱা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। পৰম কৰুণাময় দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিলোঁ। ইকৰা মানে পঢ়া, ৰিড।
এটো ইম্পাৰেটিভ ভাৰ্ব ফেইলে আমাৰ কাৰাআ ইয়াকৰাউ ইকৰা কাৰাআ মানে তেওঁ পঢ়িছিল মাজি হয় past tense ইয়াকৰাউ তেওঁ পঢ়ে বা পঢ়িব প্ৰেজেন্ট আৰু ফিউচাৰ টেন্স মজাৰে আৰু ইকৰা হৈছে ইম্পাৰেটিভ ভাৰ্ব এটো আমাৰ এৰাবিকত আমাৰ বুলি কয় ইকৰা পঢ়া বি মানে সৈতে ইসমুন নামৰ সৈতে পঢ়া ৰব্বকা ৰব্বুন মানে ৰব প্ৰতিপালক কা মানে তোমাৰ ৰবৰ নামৰ সৈতে পঢ়া আল্লাজি খলাক যিজনে তোমাক সৃষ্টি কৰিছে পঢ়া সেইজনৰ নামত যিজনে তোমাক সৃষ্টি কৰিছে খলাকাল ইনসানা খলাকা আৰু সৃষ্টি কৰিছে ইনসানক মানুহক মিন আলাকৰ পৰা মানে গুট মৰা তেজৰ পৰা ইকৰা পঢ়া ৱৰাব্বুকা আৰু তোমাৰ ৰব আকৰাম বৰ উদাৰ বা দানশীল আল্লাজি যিজনে আল্লামা শিকাইছে বিল কালাম কলমৰ দ্বাৰা যিজনে কলমৰ দ্বাৰা শিক্ষা দিছে আল্লামাল ইনসানা মানুহক শিকাইছে মালাম ইয়ালাম যিবোৰ তেওঁলোকে জনা নাছিল ফাকানাত হাজিহি সূৰাটো আৰু এই সূৰাটো আছিলে আউৱালা প্ৰথম মা নাজানা মিনাল কুৰানুল কাৰিম কুৰানত নাজিল হোৱা সূৰাসমূহৰ ভিতৰত এইটো আছিলে প্ৰথম সূৰা তো ইয়াৰ অনুবাদটো লৈ লোৱা পৰম কৰুণাময় দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিলো অনুবাদ চোৱা এইটো 2015ত আহিছিলে পঢ়ক আপোনাৰ প্ৰভুৰ নামত যিজনে সৃষ্টি কৰিছে তেওঁ মানুহক গুট মৰা তেজৰ পৰা সৃষ্টি কৰিছে পঢ়ক আৰু আপোনাৰ প্ৰতিপালক বৰ উদাৰ যিজনে কলমৰ দ্বাৰা শিক্ষা দিছে তেওঁ মানুহক সেইবোৰ শিকাইছে যিবোৰ তেওঁলোকে জনা নাছিল এইখিনি পৰীক্ষাত নাহে তথাপিও শিকিব লাগিব এইটো পবিত্ৰ কুৰআনত নাজিল হোৱা সূৰাসমূহৰ ভিতৰত প্ৰথম সূৰা আছিল তো আজি ইমানখিনিয়ে দিছো পৰৱৰ্তী ভিডিঅ'ত মই এই এৰাবিক কিতাপখনৰ গোটেইখিনি অনুবাদ আৰু প্ৰশ্নৰ উত্তৰ দি থাকিম এইকেইদিন মই ভিডিঅ' বনাব পৰা নাই কিয়নো মোৰ হাতত টাইম নাছিলে পৰৱৰ্তী মই ৰেগুলাৰলি ভিডিঅ' দি থাকিম তোমালোকে যদি চেনেলত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক শেয়াৰ কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ ফৰ ওয়াচিং